Hey guys, welcome back to my YouTube channel. Moi Momita Sakobar sagatam janaisu my YouTube channel Mommy Vlogs holoi. Aru happy bhogali bihu to all. Bhogali bihu boli মোৰ ফালৰ পৰা সবকে বহুত শুভেচ্ছা যাচিলো আৰু এবাৰ bhogali bihu বলি ইমানটা খাস নাই বাৰু যিমান পাৰো আপোনালোকক দেখাব চেষ্টা কৰিম দেন এয়া ৰাতিপুৱা উঠি পেলাই গা চা ধুই সতৰ ওপৰত আহিছো ভিডিওটো কৰিবলৈ এতিয়ানো কি কৰো আপোনালোকক সব দেখাই যাম আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক আৰু এফালে জলপান ললো ভাইটিয়ে খাই আছে আৰু গাইজ এতিয়া সন্ধিয়া হ'ল মামাহঁতৰ ঘৰত আহিছোঁ দিনত ভিডিওটো কন্টিনিউ কৰিবই নহ'লে প্ৰসাদ চখাত খালোঁ সেইবোৰ ভিডিঅ' বনাবই নহ'লে মানে ইমানে ব্যস্ত হৈ গ'লোঁ আৰু শুই থাকিলোঁ মানে গমেই নাপালোঁ তো এতিয়াৰ পৰা আকৌ কন্টিনিউ কৰিছোঁ ভিডিঅ'টো এতিয়া মামাহঁতৰ ঘৰত আহিছোঁ আৰু এইফালে গাইজ আমি গোটেইখিনি ফেমিলিটোৱে মিলি পেলাই জুইত শেষ লৈ আছোঁ আৰু এইফালে মামাৰ দুইজনী ছোৱালীনো কি কৈ আছে একো বুজি পোৱা নাই আপোনালোকে চাওকচোন ইমান ফূৰ্তি সিহঁত দুইজনৰে হেপী ভোগালী বিহু মামা গাইজ এজনী হ'ল মাহীক সবাই চিনি পাইছে চাগে মোৰ ব্লগত দেখিছে আৰু মোৰ মানে ৰিলছবোৰ দেখিছে ৰ'বা ব্লগ বনাই আছোঁ আৰু গাইজ এইফালে আমি আহি গ'লোঁ মামাহঁতৰ ঘৰত মানে মোৰ মাৰ নিজৰ ঘৰখনলৈ আহিলোঁ হেপী ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ কেনেকুৱা লাগিছে ভোগালী বিহু শুভেচ্ছা আমি দুইজনী একদম পুৰা চুঙাহি আৰু এইটো মামাহঁতৰ ঘৰ এইটো হ'ল আইতাহঁতৰ ঘৰ মাৰ খুৰা ঘৰ প্লামি হেপী ভোগালী বিহু আইতা হেপী ভোগালী বিহু হাই হেল্ল' এই জাষ্ট আহি পাইছোহে ককা হেপী ভোগালী বিহু হেপী গান বজাই আছে তাত কৈ দিয়া হেপী ভোগালী বিহু কৈ দিয়া বিহালী কোৱা হেপী এইটো ভিডিঅ' কোৱা হেপী ভোগালী বিহু এইটো নতুন হেৰি কোৱা হেপী ভোগালী বিহু ভোগালী বিহু এতিয়া মোক কম মোক চুমানা দিয়া আৰু এটা মই দিওঁ গাইছ এইটো আমাৰ টেকনিক দেই মই মৰম কৰা গাইছ আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি মাহীহঁতৰ ঘৰত মানে মামাহঁতৰ ঘৰত দেখিছে কি কণমানি আছিলে ভেলা খোৱা বনাইছে বাবা আৰু ৰাইজ এইফালে চাওকচোন ইমান মৰম লগাই নহয়নে বাৰু মামাহঁতৰ গাঁৱত গ'লে নাজানো গোটেই ডগবোৰে মানে ইমান মৰমত আহে ওচৰলৈ সেইটো কাৰণে সদায় ইহঁতৰ কাৰণে কিবা না কিবা এটা কিনি পেলাই খুৱাই দিওঁ আৰু চাওকচোন ইমান গাইজ আমি এতিয়া ভাত খাব বহিছোঁ আৰু সেয়া আইতা ভাত বাঢ়িছে সেইফালে কাকা এয়া কি বনাইছে আইতা ছাগলী মাংস এয়া ভাত এইফালে কাকা দুইজন বহি আছে আমি বিহু পালন কৰিলোঁ আৰু সকলোখিনি ভিডিঅ'ত দেখি থাকিব
আৰু এইফালে গাইজ আকৌ মামাহঁতৰ ঘৰত গৈ আছোঁ। আপোনালোকে ভাবিছে চাগে বাৰে বাৰে এটাই এইফালে আহে আকৌ তালৈ যায়। মানে কি হ'ল, মোৰ মামাৰ দুখন ঘৰ, সেইকাৰণে দুইখন ঘৰতে অহা যোৱা কৰিব লাগে। আৰু ইয়াতো ভাত খাইছোঁ, কাৰণ বিহু বুলি দুইখন ঘৰতে ভাত খাইছোঁ অকণ অকণ কৰি, কাৰণ মামা দুজন ন, তো দুইজনৰ ঘৰতে ভাত চাত খাইছোঁ। আৰু এইফালে গাইজ আমাৰ ভাত চাত খাই হৈ গ'ল, আৰু আমি ঘৰলৈ যাই থাকোঁতে ভাইটিহঁতৰ ভেলাঘৰত সোমাই যাওঁ বোলো, কেনেকুৱানো সিহঁতৰ বিহু পালন কৰি যে চাওঁ বোলো। আৰু এইফালে চাওকচোন, ইমান কুঁৱলী, ইমান ঠাণ্ডা মাজতো সিহঁতে মানে পথাৰত খানা চানা খাইছে। আৰু এইফালে সিহঁতে এয়া ভাত চাত বনাইছে, গাহৰি মাংস, বহুত কিবা কিবি বনাইছে। চালোঁ মেলি আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। তেনেহ'লে আজি ব্লগটো কেনেকুৱানো লাগিলে, যিমান পাৰিলোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। দেন আজিলৈ বাই বাই।